পিছলৈ চোৱাটোৱে ভুল। মই সপোন এটা দেখি আছিলো চাওঁ দে পানী অকণ দে খাওঁ মাজনী বৰ বেয়া সপোন এটা দেখিলো নহয় চাকি তোমাৰ চাকিৰ সপোন মামা পাপাই তোমাক মাতিছে যোৱা মই উঠিছো চাকি 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 হ'ব এতিয়া বল গা পা ধুই লগে আমি দুইটা বজাৰ পৰা আহো তই যাবিগে নহয় আজি তই বলচোন বা মই গৈছো বল তই আহ মই ভাত আহো আহ মামা তুমি কিন্তু চাকিৰ সপোনটো আকৌ নেদেখিবা দেই তেজনী আদি বাহিৰৰ পৰা কেতিয়া আহিলি? আজি আহিলো অলপ আগত পালোহি। আৰে বাৰ্থডে পাৰ্টি কেতিয়া দিবি তই? বাৰ্থডে পাৰ্টি দিব হ'ল আৰু যোৱাবাৰটো নিদিলে দেখিছই নহয়। ৰ না দিন নহয় মই আজি আহিছোহে। আৰে তই কিয় ইমান ফোন মাৰি আছ? কালি মানে সপোন এটা দেখিলো। কি সপোন দেখিলি তই? ভূতৰ সপোন। খুব ভয় খালো মই। কি হ'ল? কি সপোন দেখিছ? ভূতৰ সপোন। তহঁত গৈ এটা ভূত আগত তহঁতি ভূতলৈ ভয় কৰ। কৰা নাই ভয় কৰিছে ই। কোনে কি সপোন দেখিলি হা? ভূতলে ময়ো ভয় নকৰো কিন্তু কালি কি কলি? চাকিলে ভয় কৰিছ? মানুহ মাৰি দিব দেই। ঐ চা তাতকে এটা কাম কৰ তই নদীৰ পাৰৰ চালিয়া বেজৰ তালৈ যা চালিয়া বেজে চব ঠিক কৰি দিব বুজিছ সি খুব কাম কৰিব জানে আৰে মইতো তেনেকেই অনা মানুহ এৰি দে তহঁতি ঠিক আছে তেতিয়াহ'লে আজি আবেলি ওলাবি গৈ আহিম আমি যাম ওলাবি একেলগে যাম ঐ মই যাওঁ দেই ঠিক আছে থাকিবি দেই আকৌ লগ পাম পিছত ঠিক আছে ভয় লাগিছে দেই চাই ৰ না ই আমাৰ লগৰ ন চবটো মেচ কৰিব লাগিব ই নদীখন যে তাৰ পাহাৰতে আছা মই চিনি পাওঁ মাজৰ তাহি কিবা খাই আহিছ মোক ছোৱালীলে একো নাই মোৰ যাওঁ লাগে ভাই এ ৰ কাম চলা বৰুৱা কুমাৰ 20 বছৰ আগতে তই এজনী ছোৱালীক ভাল পাইছিলি
তাইৰ নাম কাঞ্চনা বৰুৱা, ঘৰ মধুপুৰত। আৰু তই তাইক ইচি বোকাতে সোমাল। শুনাচোন, হেৰি ভৰিকেইটা ধুই যাব পাৰিম নেকি? নাই এতিয়া ঘৰত মানুহ নাই দিয়া নাপায়। ঠিক আছে হ'ব দিয়া, আমনিয়ে কৰিলোঁ চাগে। কি হ'ল আজি ইমান দেৰিলৈকে সাৰি আছা যে? আপুনিওতো আজি ইমান দেৰিকে আহিছে। সেইটো কথা। শুনাচোন, তোমাৰ নামটো? নালাগে দিয়ক জানিব। শুনাচোন, পানী এগিলাচ পাম নেকি? পানী ঘৰতহে পায়, ৰাস্তাত নাপায় নহয়। মনতে আজি মোৰ কিহৰে শিহৰণ জাগে, এই মুঠি সপোনে কতে উৰা মাৰে, তুমিও বহিলাহি মোৰ এই কাষতে, কিনো কওঁ আজি মই তোমাক নোকোৱাকে। থাকে অদেশ ভাষা, তোমাক দেখি মোৰ জাগে মায়াবী আশা, তোমাৰ উশাহতে যে মই বিলীন হওঁ, তুমি জানানে নাজানা, তোমাৰ সপোনতে যে মই বিলীন হওঁ, তুমি বুজানে নুবুজা। পানী খাও। নামটো কি বুলি কৈছিলি? এতিয়াতো কোৱা তোমাৰ নামটো। কাঞ্চনা। কাঞ্চনা? বে বহুত ভাল পাওঁ তাইক। কিমান ভাল পাৱ বে? সাগৰৰ দৰে যিমান বিশাল সিমান। ইমান ভাল পাৱ তাইক তই? এই মালটো গাড়া আছে, অকণমান পানী ফোন কৰিবি। ঠিক আছে। বহুত ভাল পাওঁ। বহুত ভাল পাওঁ। তাইকে আনিম মই। আনিবি চিয়'ৰ। ইমান ভাল পাৱ তই, কেতিয়াবা কিষ্টা কৰি পাইছ? কিছ কেলে কৰিম মই নকওঁ। ভাল পোৱা মোৰ পবিত্ৰ, বুজিলে? গেন্দা পবিত্ৰ, পুৰা দুনিয়া পবিত্ৰ। ভাই নাপায় নাপায় দেই, এইবোৰ পবিত্ৰ পবিত্ৰ কথা ক'ব নাপায়। মালু কি খেলিব গ'ল নি? নাই খতম কৰি দে খতম হৈ গ'ল বন্ধু। ভাই প্লিজ মাল এটা আনা তুমি। আছে খাবি, সৰু আছে, 9 ষ্টাৰ আছে, খাবি। 9 ষ্টাৰ নাখাওঁ ভাই। খা আৰু নাই চাহ ভাত তহঁতি ক'ব লাগে না, আহিম বুলি ক'লে মাংস চাংস মই গোটাই থওঁ না। এতিয়া খাই মটৰ গালৰ কথা কি কৰিবি?
ঘৰতে ভাই একো নাই আৰে ঘৰ মানুহ ঘৰতে থাকে আমাৰ ঘৰৰ মানুহ ঘৰ কথা আমাৰ কিবা এটা আনিছ হা তই ৰখিবি আকৌ গুচি নাযাবি আকৌ অ'কে আই এম ৱেটিং বাদ দে কাঞ্চনা চাবি চাবি দেই কিয় বাদ দিম মই কাঞ্চনা আজিলৈকে চুমা এটা খাব নোৱাৰে মই কাঞ্চনা বহুত ভাল পাওঁ দেই বহুত মই কাঞ্চনাক বহুত ভাল পাওঁ অকমান ধৰি ভাই অকমান ধৰি ভাই অলপ থবি ভাই অলপ থবি ভাই অলপ থবি অকমান নধৰিবি Challenge accepted. I will prove it. Hey, Kanchana. See, তুমি মদ খাই আহিছা? না, ক'তনো? নাই খোৱাটো। তেতিয়াহ'লে এইবোৰ কিহৰ গোন্ধ? আকৰি খোৱা নাইতো খাম এতিয়া দে খাওঁ দে প্ৰভু মোক এটা উপায় দিয়ক প্ৰভু মই কিদৰে হাত সাৰিব পাৰিম প্ৰভু মই চাওঁ অতিৰিক্ত মদ্যপানে কেৱল স্বাস্থ্যৰে ক্ষতি নকৰে একোটা ভাল সম্পৰ্ক এটা ভাল পৰিয়াল এখন ভাল সমাজৰ ক্ষতি কৰে মদক খাবলৈ শিকক মদে খাবলৈ নিদিব নহ'লে এদিন আপুনিও আদিত্য হৈ পৰিব আৰু আপোনাৰ জীৱনৰ পৰা কাঞ্চনা হেৰাই যাব বন্ধু বা আন কাৰোবাৰ পৰা সৎ পৰামৰ্শ ল'ব আদিত্যৰ দৰে কুপৰামৰ্শৰে নিজক আৰু সমাজখনক বিপদত নেপেলাব বাঞ্চলৰ যোনে নাম উজ্বলাই সাত ভনীৰ ৰাণী মোৰ অসমীয়াই মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা